নমস্কাৰ। আজি আমি মিচিমি পাহাৰত থকা পৰশুৰাম কুণ্ডত উপস্থিত হৈ আৰু যাওঁতে ৰাস্তাত দেখিলোঁ ডাৱৰখিনিয়ে পাহাৰটো ঢাকি আছে আৰু ৰাস্তাত যাওঁতে দেখিলোঁ এনেকুৱা ৰঙালাওৰ তাত কেইবাখনো পাৰ হৈ গৈছে। ইয়াত বহুত ৰঙালাও খেতি হয় বোলে। আৰু এয়া হৈছে মন্দিৰৰ বাহিৰ ভাগ আৰু মন্দিৰৰ বাহিৰ ভাগ অলপমান নতুনকৈ ঘৰ বনাই আছে, কিন্তু ভিতৰ ভাগ চালে চকুৰোৱা। মন্দিৰ ভাগত ভগৱান পৰশুৰামৰ প্ৰতিমূৰ্তি ৰখা হৈছে আৰু ভিতৰ চোৱালৈ শিৱলিংগ আৰু তেখেতৰ এটা প্ৰতিমূৰ্তি ৰখা হৈছে। গৈ মনটো পবিত্ৰতা লাগি গ'ল আৰু পিছৰ ডোখৰ আপোনালোকক দেখা দিয়ে পৰশুৰাম কুণ্ডত তলত থকা কুণ্ডটোলৈ নামি যাব পাৰি। তাৰ কাৰণে আপোনালোকে 30-40টামান ষ্টেপ পাৰ হৈ পিছৰ ডোখৰ কিন্তু ষ্টেপ নাপায়। আকৌ লাষ্টৰ ডোখৰ যোনডোখৰত পাবগৈ সেইডোখৰতে আপোনালোকে ষ্টেপটো পাব। এইখিনিতে 30-40টামান ষ্টেপ পোৱা যায় আৰু মাজে মাজে দুৰ্গা মন্দিৰ আৰু শিৱ মন্দিৰো বনাই থোৱা আছে। আৰু এয়া হৈছে পৰশুৰাম কুণ্ড ভাগত এইডোখৰতে মানুহে আহি পেলাই গা ধুৱে। আমি পিছে ধোৱা নাই। আৰু এই ভাগ হৈছে কুণ্ড ভাগ। ইয়াতে হেনো ভগৱান শ্ৰী পৰশুৰামে তেখেতৰ হাতৰ কুঠাৰখন এৰুৱাইছিলে। আৰু এই ভাগ হৈছে তলত থকা মূৰ্তি ভাগ। এই মন্দিৰ ভাগত পূজা অৰ্চনা কৰা হয়। আৰু আকাশ পাহাৰ নৈ অলপ দেৰি আগত অশান্ত হৈ থকা নৈখন এতিয়া চাওকচোন কিমান ধুনীয়াকৈ শান্ত হৈ বৈ আছে। অলপ দেৰি আগত ঢৌৰে খেলি আছিলে। দলংখনৰ ইপাৰ আৰু সিপাৰ দুইপাৰে পাহাৰ। এই পাহাৰখিনিৰ মাজত এখন মাজেদি নৈ বৈ গৈছে। দেখিয়ে কিবা এটা ভাল লাগিছে আৰু আকাশখন ডাৱৰখিনি যেন ওলমিহে আছে।
ইয়াতে দুপৰীয়া ভাত খাজ খাই আমি পৰশুৰাম কুণ্ডৰ পৰা উভতি আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো দেখি আচৰিত হ'লোঁ। ইমান সহজ সৰলভাৱে মানুহে জীৱন কটায়, য'ত অকণো যান্ত্ৰিকতা নাই। আৰু এতিয়া আহি আমি 7KMত উপস্থিত হ'লোঁ। ইয়াত অলপমান এনজয় কৰিলোঁ, তাৰপিছত হোটেললৈ উভতি গ'লোঁ নিশাটো কটাবৰ কাৰণে। আৰু ৰাতিপুৱা আমি গৈ পালোঁগৈ সেইদিনাখনি ৰাতি এৰি থৈ অহা গল্ডেন পাগোডা। আৰু গল্ডেন পাগোডাত গৈ পেলাই কি দেখিলোঁ সেইটো আপোনালোকক দেখাই আছোঁ। ৰাতিৰ আৰু দিনৰ গল্ডেন পাগোডাখন আপোনালোকক ভালকৈ দেখাই আছোঁ। গল্ডেন পাগোডাৰ টেম্পলখনৰ এইখন মূল দুৱাৰখন। আগদিনা ৰাতি হ'ল কাৰণে ঘৰলৈ অহাৰ আগত আমি গল্ডেন পাগোডা টেম্পলটো আকৌ এবাৰ চাই আহিলোঁ দিনত ভালকৈ। নিজেও চালোঁ, আপোনালোকক দেখাবৰ বাবেও লৈ আনিলোঁ। আৰু ইয়াত বাহিৰ আৰু ভিতৰৰ অংশটো ধুনীয়াকৈ দিনৰ পোহৰত দেখাই দিলোঁ। বৰষুণ জাকো দি আছে আৰু ঠাণ্ডা শান্তি পৰিৱেশটো। বন্ধু ধাবাত ভাত এসাঁজ খাই ঘৰমুৱা হ'লোঁ। আৰু ইয়াৰ ভাত সাঁজো বহুত তৃপ্তিৰ আছিলে। খাই চালোঁ, ভালেই পালোঁ। ধন্যবাদ আপোনালোকলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।